হেল্ল' এভৰিৱান, মই সকলোকে আমি কেৰালাৰ হাউচবোটত থকা ব্লগটোলৈ স্বাগতম জনাইছোঁ। হাউচবোটবোৰ বেকৱাটাৰত চলে। এয়া বেকৱাটাৰ হয়। মই হয়তো লেক বুলি ক'লোঁ কোনোবাখিনিতে ভিডিঅ'ত, কিন্তু লেক নহয়, বেকৱাটাৰ হয়। য'ত সাগৰৰ পানী স্থিৰ হৈ থাকে, ঢৌ উঠি নাথাকে, তাকে বেকৱাটাৰ বুলি কয়। বেকৱাটাৰতে এইবোৰ চলি থাকে। চাওকচোন তাকে। হাউচবোটত আহিলোঁ আলেপ্পিত, কেৰালাৰ। বস্তুবোৰ এওঁলোকে ইখন বোটৰ পৰা 3খন বোট পাৰ হৈ পেলাই আহিছোঁ। এওঁলোকে এই ধৰণে বস্তুবোৰ আনি আছে। সেয়া ৰেষ্ট কৰিছে আহি পেলাই। এইটো মানে ড্ৰয়িং ৰুম আৰু বাকী আমাৰ ইফালে বেডৰুমকেইটা আছে, 3টা বেডৰুম। ইফালে যাব লাগে। এইটো এনেকৈ সোমাই গৈ 2টা ৰুম। সেয়া এনেকৈ আছে। ইফালে 2টা ৰুম। তাৰপিছত এইটো আমাৰ বেডৰুম। 3টা বেডৰুমৰ হাউচবোট হয় এখন। এচিও আছে, ফেনো আছে। ইফালে এইটো বাথৰুম হয়। তাৰপিছতে এইফালে এইটো কিটচেন হয়। আমাৰ কাৰণে খানা বনি আছে। এয়া আজি পানীৰ মাজতে আৰু। এয়া আমাৰ বোট ষ্টাৰ্ট হৈ গ'ল। এজন আমাৰ বোট চলোৱা ড্ৰাইভাৰ চলাই আছে। এয়া চলাই আছে তেওঁ। এতিয়া আমি গৈ আছোঁ আৰু দিনটো আজি বোটতে এই ধৰণে গৈ থাকিম আৰু। আমাৰ এয়া ড্ৰয়িং ৰুম। সেইফালে আমাৰ বেডৰুমবোৰ আছে আৰু পানীৰ মাজতে আৰু আজি এই ধৰণে ওপৰলৈ যাব পাৰি। ৰাইজ সকলো ওপৰলৈ গৈছে, ময়ো এতিয়া ওপৰলৈ এনেধৰণে গৈ আছোঁ। এয়া ওপৰৰ পাছত কি ধুনীয়া ভিউ। চবে ওপৰত বহি আছে। এয়া ওপৰৰ পৰা একদম ধুনীয়া ভিউ। চাওঁ অকণমান দেখুৱাই দিওঁ। মই দেখাই দিছোঁ অকণ। এয়া ৰিচুও গৈ আছে ধুনীয়াকৈ। এয়া হাউচবোটত আমাৰ ডাইনিং টেবুল। কেনেকুৱা জাৰ্ণি? গৈ আছে। এই খুৰী বহি আছে, বিটু বৰা বহি আছে। এয়া অথনি তলত দেখাইছিলোঁ ন, এতিয়া ওপৰত উঠি আহিলোঁ। এয়া অথনি যে তলত দেখাইছিলোঁ, ড্ৰাইভাৰজন মানে সেই তলত আছে। তলৰ পাৰ্টটোত আমি মানে ফাৰ্ষ্ট ফ্ল'ৰত আছোঁ, কি ক'ম তেনেকৈ ক'ব লাগিব এতিয়া আৰু। এয়া সৰু সৰু বোটবোৰ আছে এনেকৈ। বহুত ডাঙৰ লেক হয় এইটো। সেয়া আৰু বঢ়িয়া হাউচবোটবোৰ আঁতৰত দেখিছে ন, গৈ আছে এই ধৰণে। এতিয়া আমিও আৰু গৈ আছোঁ। গোটেই দিনটো এনেকৈ আমি এতিয়া ঘূৰি থাকিম আৰু। এয়া ৰুমবোৰ তলত আছে। সেয়া খানা আহি গ'লে, খানা খাম এতিয়া। এয়া আমাৰ হাউচবোটৰ নতুন ড্ৰাইভাৰ জাৰ্ণি ষ্টাৰ্ট কৰিছে নতুনকৈ, বিনা লাইচেন্সত উইদাউট লাইচেন্স গাড়ী চলাই আছে। চলি আছে গাড়ী। ড্ৰাইভাৰক নমাই পেলাই মই চলাইছোঁ দেই। এয়া ৰুমৰ পৰা ভিডিঅ' কৰি আছোঁ। ৰুমৰ খিৰিকীৰ পৰা, গ্লাছৰ পৰা এনেদৰে পাৰত আহি পেলাই ৰাখি দিয়েহি কেতিয়াবা মাজে মাজে। এয়া অকণমান ৰাখি পেলাই ৰেষ্ট দিয়েহি। এনেকৈ অকণমান ফুৰিব চুৰিব যাব পাৰে। আমি গৈয়ে আছোঁ এনেদৰে। কৰোণাত আহিছে এনেকৈ আইচক্ৰীমৰ বেপাৰী, মাছৰ বেপাৰী, আইচক্ৰীমৰ বেপাৰী চব আহি থাকে। এনেকৈ মাতিলে ল'ব পাৰি। ধৰণে পাৰত মাজে মাজে ৰাখেহি এইবোৰ। এতিয়া ছাইডতে বজাৰ আছে, এতিয়া আমি বজাৰ চামগৈ। এয়া ইপাৰে আহি ছাইডত ৰখাই দিছে বজাৰ। ইয়াত হাউচবোটৰ ওপৰতে চব কি ধুনীয়া ভিউ। একদম ৰং দিয়া মৰম, ৰামধেনুৰ যে ৰং দিয়া মৰম শ্বুটিং হৈছিলে, একদম সেইটো প্লেচ হয় এইটো।
কি ধুনীয়া দিছে নহয় ৰামধেনুৰ যিটো ৰং দিয়া মৰম গানটো তাৰে এইটো প্লেচ কি ধুনীয়া বটত আহিছোঁ এইখন বোটখন আহি পেলাই এতিয়া ৰাখিলে ৰাতিটো আমি এইটো পাৰত থাকিম এয়া আৰু বোট আছে এনেকৈ ৰাখিছে এখন বোট সেয়া বোট এখন গাঁও হয় এখন ইয়াতে এনেকৈ ৰাখিছে মই অকণমান এনেই নামি আহি পেলাই চাইছোঁ আৰু এয়া আৰু ইয়াতে আমাৰ বেডৰুমবোৰো আছে উঠি যাম আৰু খানা বনাই আছে কিয় হেৰি কলিফ্লাৱাৰ এয়া চব ইমান ধুনীয়াকৈ কাটিছে দাইল তেল মাৰিবলৈ লৈছে এইখিনি এয়া লৈছে কাটিবলৈ চব্জি বনাবলৈ ইমান ধুনীয়াকৈ কাটিছে দেখিছে নহয় একদম ধুনীয়াকৈ মস্তি খানা বনাই আছে আৰু এইফালে কিচেনৰ পৰা বাহিৰলৈ গ'লেতো আৰু এইফালে চাওঁ অকণমান ভিউটো দেখাই দিওঁ এয়া ইফালে চব বোটবোৰো ৰাখি থৈছে আৰু এয়া আহি গ'ল ডিনাৰ কৰি লওঁ এতিয়া আমি ডিনাৰ কৰি হেল্ল' এভৰিৱান গুড মৰ্ণিং সকলোকে আমি কালি আহিলোঁ হাউচবোটত ব্লগ কৰাটো ষ্টাৰ্ট কৰিছিলোঁ মই ষ্টাৰ্টিং ভিডিঅ' কৰা নহ'ল এতিয়া কৰি লৈছোঁ কালি আহি পেলাই আমি হাউচবোটত আছিলোঁ কেৰালা হাউচবোটত এলেপিৰ পৰা আমি ষ্টাৰ্ট কৰিছিলোঁ 11:30 বজাত দিনৰ 11:30 বজাত ষ্টাৰ্ট কৰিছিলোঁ কালি 5:40 আহি পেলাই এটা পাৰত আমাক ৰাখি দিলে ৰাতিটো তাতে থাকিলোঁ তাৰপিছতে এতিয়া আমি আকৌ ৰাতিপুৱা 7:30 পৰা এতিয়া শ্বৰ্টকাট ৰাস্তা এটা দি নিছে 8:30 আকৌ আমাক এলেপি পোৱাবগৈ এতিয়া আমি গৈ আছোঁ আমাৰ জাৰ্ণিত এয়া আমাৰ পাইলতে চলাই আছে এয়া চব কি ধুনীয়া ভিউ ইমান ধুনীয়া লাগিছে ভিউটো এইবোৰ চব বোটবোৰ আছে এয়া স্মিতাই ৰীল বনাই আছে একদম আৰু পূৰা চলি আছে এতিয়া গৈ আছোঁ আৰু ধুনীয়াকৈ বাকী আকৌ লগ পাই থাকিম দেই এতিয়া আমাৰ ব্ৰেকফাষ্ট আহি গ'ল হাউচবোটত ইডলি চাম্বাৰ চাটনি ব্ৰেড জেম বইল এগ এয়া ফ্ৰুটছ দিছে এইখিনি এতিয়া আমাৰ ব্ৰেকফাষ্ট আহি গ'ল ৰেডি হ'ল এছিয়াৰ লাৰ্জেষ্ট মল এইটো এটা ট্ৰলি কিনিলোঁ এইটো খিনি আৰু কিবাকিবি সৰু কিবাকিবি দুটামান মই ইয়াতে কিনিলোঁ আৰু এনেকৈ এয়া লৈ এতিয়া গৈ আছোঁ এখন দোকান অথনি আহিলোঁ আহি পেলাই কিবাকিবি ড্ৰাই ফ্ৰুটছ চকলেট এনেকৈ ল'লোঁ এতিয়া আকৌ খুৰী আৰু স্মিতাই ল'বলৈ আহিছে হোটেলৰ একদম ফ্ৰণ্টতে আছে এইবোৰ চকলেটছ ড্ৰাই ফ্ৰুটছ ধেৰ আছে ইয়াতে ভিডিঅ'ত ওলাই গ'ল কিন্তু দেই এইবোৰ ড্ৰাই ফ্ৰুটছ মই মোৰ কেৰেলাৰ ব্লগটো এইখিনিতে শেষ কৰি দিছোঁ আমি ঘৰলৈ যাবলৈ উঠিলোঁ আৰু যদি মোৰ ব্লগটো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি জনাব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু হাউচবোট বুকিঙৰ কাৰণে নাম্বাৰ মই ডেছক্ৰিপশ্যন বক্সত দি দিম চাই ল'ব তাতে সকলোৱে থেংক ইউ বাই বাই